লালচা ৰাতি পুৱাই লালচা এই চলি লংকে বাবা কি হলে পিতে মন পতা কি আল্লাহ বুলি এটা তন মাইৰে আৰু তনহে জানা না নাজানা মই লালচা নাখাও তাৰ পিছত লালচা কা দিছে মই কি কৰিব লাগে মই মানে তুমি কিটা মাইৰে জানে কিন্তু লালচা কা দিছি মোক তা গাকিল নাই বুধই দাঁতি না লৈ আজা গাখীৰ লৈ আজা দোকান পেলাই পুতিয়া দি আকৌ ছাড়াও লবি তা দন বেলু গাকিল বেলু ওয়েলকাম 10 টাকা খাম কিন্তু 10 টাকা খাম পাইপে ইনকাম কৰতে গম পাই যা খাবি যা তোৰ বিয়াখন পাতি দিবা লাগিব ৰ বিয়া পাতি দে কহে দেখা বিয়াখন পাতি নেদা তই পাতি বনাই নকল লাগতি মোৰ ঘন্টা চলি বিনা পইচাত কামেই নকৰে আজলা ভাবৰে আসালত ঠিক আছে চলি বিয়াৰ কথা কথা আখান দুখন লাগি গৈছে আৰু গা এটা কিমান বহা যাৱা তো জিংকে বহিছে একদম হাগা আন পাই দীপকে দেখা বোলে নমত হাগা বুলি খেদব কিন্তু বাদ দিয়াই দীপকৰ কথা আজলা এটা মোৰ গাৰ্লফ্ৰেণ্ডক কত লৈ গেলাই চালা ইমান ধুনীয়াকে পছিল আজলা দেখা দে আজলা এই ভিতরে চালু আমি দেখাত চালু কিন্তু ভিতরে আমি আজলা আমি নৰু পতাবা তার মাল বেলেগি ই বেলেগকে পতাইছে কি বিয়া উখত চুকাত কৰি কেনে মানে বাইপেকটো জানা ই কিবা কৰছি ঠিক কথা কৈছা তই বাইপেকে কি নকৰে চুলি গাজা উখাত দে পাইলছ উখাত দে কোনবা পলে গেলি কোনবা চলি পলে গেলি বাইপেক মাকো আনি দে মানে সব কামে কৰে বাইপেকে মই এইগিলা উখত চুকাত বিশ্বাস নকৰো ভাই এইগিলা মিছা কথা হয় ইমান নহয় দে উখত বিশ্বাস নকৰিবি হেমেনত তিৰি চলি আনিছিল সি উখাত দিয়ালে চলি আহিছি ক'ত চেন্নাইত গেল ক'ৰ গুৱাহাটী গেল কিমান ডাক্তৰক দেখালাক সি উখাত দিয়ালে ভাল পাইছি মই আনবা জানি বাইপেকৰ তাকে উখত তোক কিয় দিব পুতক দিছি তোক কিয় দিব তোক মাৰবা খেদব এটা মই এটা কথা ভাবছো এতিয়া মই ট্ৰাই কৰি নেকি তাইক পতোৱা তই খালি তোৰ মাথাটো মাৰিয়ে থাকা চান্স পালি হ'ল খালি নাম্বাৰ দিয়াটো মোকো দিছিল তাই কিজানি আমি ভাবি থকা কথাগিলা মিছাই নাম্বাৰটো আজলা কৈ দিছি মোকো দিব নাম্বাৰ ময়ো পতাম কিজানি মোৰ লগত হৈয়ে যায় মাথাটোৱে মাৰিবি মাৰিমে কিজানি আজলাৰ লগত হৈছি মোৰ লগতো হবাৰে তোক ভাল নাপাবাৰে কিজানি ইমান দাড়ি থকা মানুহ ভাল নাপায় ভকৰা মাথাৰ মানুহ সেইকাৰণে আজলাক ভাল পাইছি মোকো ভাল পাবাৰে আজলাৰো দাঁড়ি আছে নো নাই আজলা তোৰ দৰে দাড়ি নাই নহয় ভকৰা মাথাৰ দৰে দুটাৰ মান আছে দোকানী মোক পালে আছো দে কিবা লাগে নেকি মোক হেলি লাগছিল নহয় এই বিস্কুট লাগছিল নহয় বিস্কুট কি বিস্কুট লাগবো এইটো মিঠা না অতি মিঠা দে ক্লিমতে না আছে আছে কেই টাকা দিব লাগব ও আই 8 পেকেটত 10 টাকা 10 টাকা আৰু যদি তই 3 পেকেট নিয়া 20 টাকা দিলে 3 পেকেট নিলে 20 টাকা হব এনকে 3 পেকেট না 20 টাকা হব 20 টাকা মই 3 পেকেট ললো ল 20 টাকা দিম এক পেকেটত কিমান নো 8 পেকেটত 10 টাকা 10 টাকা ন তাইতো 10 টাকা দিলো মই আলু মোৰ তাতে 10 টাকা পাবি ন 10 টাকা পাবি এইটো 10 টাকা দিতো মই দাও এই পেকেট বিস্কুটৰ পইচা মোৰ 20 টাকা দি পেকেট বিতলি দিলো 10 টাকা দামি আৰু কি পুতা লাগে কি দোকানীয়ে পুতাক দি থাকে না ঐ তাক মই দিম মোৰ পৰা ফ্ৰীত নিলি ঠগে নিলি মামাক ফোন কৰিব নালাগে দে মোৰ কি ভুল হৈছে কচু তুমি ভুল নাই তোমাৰ ভুল নহয় তুমি বাৰবাৰ বাটক যাই দেখিবা ৰাস্তাক যাই দেখিবা বাটত মই ছাগাল খেক দিবা গৈছিলো নাই মই তোমাক ইনকে ৰক্ষা নৰো তুমি বাটক ছাগাল খেদিবা যোৱা না ছাগালক হাই দিবা যোৱা মই গম নাপাওঁ তোমাৰ কথা বাইদেউ এখনে আমাৰ ফোনটো ৰিচিভ নকৰে মামা তোমাক লাগি নহয় মই ছোৱালী চাইছিলো ছোৱালী মোৰ কাৰণে ক'ত ছোৱালী আমাৰ কলেজৰ তোমাৰ কলেজৰ কোনা পিয়া আমাৰ কলেজৰ মোৰ লগৰ আছে মায়া নামটো ভাল লাগছি ৰবা কোনটো পিয়া তুমি যেতিয়া মোক থবা গৈছিলা তেতিয়া মোক দেখা পাইছি মোক ভাল লাগা বুলি কৈছি তোমাক সঁচা কৈছিলা মামা তুমি মিছা ক'লা নেকি ভাগিন মামা তোমাক মই মিছা কথা কম নেকি মিছা কথা ক'ব লগা মোৰ কি আছে হয় দিয়া তুমি মোক আৰু মিছাকে ক'বা এই এটা কাম কৰিবা এইবাৰ তোমাক কলেজত থবা গেলি মোক চিনাকি কৰি দিবাচোন হ'ব দে চিনাকি কৰি দিম দা মই কেতিয়া চাহ খামাই ঘণ্টা চলি আহিয়ে বনাই থাকলি 1 ঘণ্টা হ'ল যাবা কাৰণে পুৱা যায় দিপেৰ বিলে ভাত খাবার টাইম হ'ল আহিবাক বানাপাক কই লগত বাচন থৈছো বাচন নিতি থুগে বাচন কি বাচন কাপোৰ আছে দুইবাল দিন কাপোৰ দুইবাল দিন ধুবা লাগিব বাচন ধৰ পিছত কাপোৰো আছে নৰু মান কি নৰু এডাল কি দেখছ না মাথা ফালি দিম নৰা ৰবা তুমি খালি মাৰুকে থাকো মাৰুকে নহয় মাৰিমি এতিয়া যা তাড়াতাড়ি বাচন ধুগে হেনা মতা মানুহ আৰু হেনা কৰে নেকি বাবু গাই বেন তই গাছা হাফ খাই যাও বাবু আগবা না বাচন ধুগে আৰু কাপোৰ ধুগে কাপোৰ শুকাবা লাগিব তাৰে মাজত চা দি মজা তে বুই দেখবা না যাবা এতিয়া মানা মাইৰ খাবা যাও কেনা কৰি ধু না যাও মুঠতে কাম নকৰা বাহানা এটা হলি হল ইমান দেৰি হল দিগন্ত দা আহিয়ে নাপলাক ৰিক্সা লৈ কিনে মামাকে এটা কল কৰো হেল্ল' মামা দিগন্ত দা আহিয়ে নাপলাক মামা
দে হ'ব দে কিবা এটা কৰিম মই ভয়ো লাগে একলাই যাবা দে আছলা মামাহঁতৰ গাঁৱৰ লগতে যাওঁ নেকি একেলগে এখিনি দাদা শুনাচোন ও লমেনৰ বাইকনাক নেকি না তুমি লমেন নহয় ৰমেন লমেনে কতো মই তুমি কি কলি তাতে দিগন্ত দা নাহিয়ে নাপলা ইৰিস্কা লৈ কেনে মই আৰু একলাই যাব লাগিব ভাবছো তোমাৰ লগত একেলগে যাওঁ নেকি মোৰ লগত যাবা তুমি কো কাটলা এতে কলেজত আছিলো মই কলেজত আটলা কেনে বগা তাত পিন্ধি তা দে দলা মোৰ লগত দলা বলা বগা তাত মোৰ লগতে কলত সেইটো পিন্ধিলি তোমাৰ লগত কলেজত আহিবা পালিম না মই তোমাৰ বগা চাত থাকিলে কলেজ যাব নোৱাৰা তোমাক তাৰ কাৰণে ডিগ্ৰী লাগিব ডিগ্ৰীটো কি বস্তু হলো ডিগ্ৰী কিবা বেলেগ বস্তু দা তুমি জানবা না মই একানে স্কুলত পঢ়িলো কথা হয় নেকি আমাক কিতালি দিছেন তন্দক কিতালি দে ন খিচাৰি দে আমাক বাপৰে বাপ তুমিও মানে আলু খন্দি পালে দিনে আলু ভাত দিছিল দালি ভাত দিছিল ডিমা দিছিল হয় নেকি এমালে তিনি এক কাটাই গাল ফিনি কাট মোকে কাট চবে মোকে কাট আজলাই কি এইফালে মোক কাটব ৰমেনৰ ভাইনাকে কি মোক কাটব তই কি লুডুত মোকে কাটবি নালাগে জালো দি খেলবা নহয় ভাই টেনচন লাগলি মই বোলো অলপমান গেম চেম খেলো টেনচন গিলা দূৰ হ'ব গেম গিলাতো হাৰো তোমাৰ লগতে বৈদ্য জমনি মই দমেনে কলে ৰবা সেইটো তোমাৰ গাঁৱৰ ঋষি দাদা আৰু কাইলে দাদা বধয়া তুমি কেন কাটিম পেলা পাইছো ৰবা তানে কি কৰি আছে তান্দে কি কলে গাতল পাতন এটা হুকা পাতন এটা নাই কিবা পলে লৈ আলু এটা টানি দেখে ভাং নেকি তুমিও কোৱা নেকি মই খানা খাওঁ ৰবা হয় না নহয় তো পাঙো কান্দে মদ কাহে মই একদিন পাই কুৱে দি দিল মই উলিয়াই তো গোটাই দোকান দালো তাক নলা আলু কুৱে দিব বাটান দে তাকেতো বললাম মানে তাক না তোমাক এটা ফটো কাম বেয়া পাবা নেকি কি কথা তোমাৰ লগত এটা ফটো তুলিলে মই ফটো উঠা দে উঠা মই কিন্তু ইনষ্টাগ্ৰামত দিম কি হ'ব তোমাৰ লগত দে তো গাকা আহিমালি দে এটা হৈছে না তো গা লগা দিম দে হ'ব দে বলা এতিয়া বলা বুঢ়া বয়সত কি চুলি আনে যিয়ে নহওক ঔষধখিনি দি কিনে মই 2-1 টকা ময়ো পাম দে আপা হাও পুৱালি আল্লাহ করতে কো বিতে তো দত কাম কলা তাতে দেখতে লাগে কলকে আহে পুৱা বা আল্লাহ কলে মোৰ মাথাটো নষ্ট কৰি থাকা তুমিও ভালকে নহয় কি কামতে কো মোৰ ঘৰত মই আহিব নালগে ইমান ডাঙৰ কথা তোৰ যাখিনি দি থৈ মই নলি অলপ পুৱা পুৱা সদায় কাম দি থাকা খালি নৰবে নালগে যা বেছি দূৰ নহয় ৰমেন তাতে দি থৈ যা লমেন খোলাতে নেকি দাম দে মই ভালকে ল আৰু ঠঙা এটাত লৈছে টঙাত ল'ব লাগিব ন আৰু এটা কাম কৰবি 100 টকা পইচা দিব লৈ আহিবি 100 টকা দিব মোক কিন্তু 10 টকা লাগব যা দিম যা 10 টকা এটা দিম আৰু এটা কাম কৰবি শুন ৰাতিপুৱা একবাৰ আৰু ৰাতি একবাৰ লগাবা দিবি তাক মাথাত ৰাতিপুৱা আলু ৰাতি লগাবা দিবা লাগব সিনকে কবি থোৱাটাত ভৰাই লৈ যা তই নিম দে তো আপলে নিম দে মোক পইচা নিদিলেও নিলো লমেনে বাগনে কাটে তোৱাটা কিবা লাগিল চাৱা আজলা ফটো ষ্টৰিত দিছি এইগিলা নাই আজলা বেঙা চলি বুলি তাই কিবা সহজ হয় কৈছি সেইকাৰণে ফটোটো ষ্টেটাছত দিছি নাই ইমোজি চা লাভৰ ইমোজি দিছি এনাই দিব কথা ৰে থাৰ্ড দিছি এনাই দিব কিয় এনেকুৱা কৰিলে কাই মোৰ লগত তোৰ লগত কিয় এনেকুৱা কৰিলে মানে এনেকুৱা নহয় মই কথা ভাবছো কি কথা মানে তাই কিজানি আজলা চলি ভালে পায় চালা মই আগতে গম পালি তাতকে বেছি আজলা হৈ গেলো তই খালি তোৰ কথাই ভাবি থাকা তই মোৰ কথা নাভাবা তই ইংকিটো ক'ব পাৰিলি হয় তই আজলা হৈ যাব পাৰিলি হয় সেনেকে ইংকিটো ক'ব পাৰিলি হয় যা এতিয়া নাযায় আজলা হয় তা কম আজলা তাতো বাইপে কান দেখা লাগলা আজলাৰ এইটো বয়সত আজলা হবা আৰবি কিবা এটা আইডিয়া দি মই নৰো মই জ্বলছো মই বেয়াকে কিবা এটা আইডিয়া দিবা আজলা পতা লাগে তাক আজলা পতা লাগে তোৰ এতিয়া কাম নাই তই এতিয়া বাদ দি মই কেনে একবাৰ ট্ৰাই কৰি চাওঁ আজলা হৈ কেনে আজলাক কিন্তু মই মাৰা যাব কিন্তু আজলাক মাৰবি যে তই আজলা তোক মাৰি থৈছো আজলা বেয়া বস্তু আছে তাকেতো বাইপেকো আহিল নহয় বাইপেক নাহিলে মই তাক মাৰলো বিদ্যা মাৰলো মই আজি পুৱাই লমেনে ভাগনাকক দেখা পাম আজি মোৰ দিনটো ভালেই যাব এন্তে সদায় কিবা বস্তু নিবা দি দেখলি ভালে তিল পিতে তাকেতো আজলা কি মালাই আজলা পানীৰ তলৰ কাটা হান হৈছি তাকেতো আই আজলা আচোন কি হলে ক'ত যা আমি লমেন মহতে যাওঁ লমেন মামা মিমেক কিনাৰ পা হয় ভাই মিমেক কিনাৰ পা হয় কাগজতো ৰমেন মিমেৰে কিনে পাওঁ মামা না বল আইলে বল সেইদিনাখন খুৰা বুলি মাতি আছিল মিমেৰে হৈছে এতিয়া মামা বল এইটো নাদনা দেলা কথা কি নাজনো ৰচোন কি নিবি আলছা তই মামানো ভাগনা হ'ল কিবা আনটো কাবা দুটা ক'ব লাগে মই দাও দা আজলা দা মোৰ বুকুত খাও মাৰি গুচি যা কি
কি খাওয়া বস্তু নিছিবা কি মৰামা এগলা হলে মৰা কিন্তু তোক মাৰিম কেনটা মই আজলাক মাৰিবা নোৱাৰো তোক মাৰিম ইয়ে তো বৰ্তমান নৰা তই নিজে মৰি যা মোক আৰু কে মাৰা বল এতিয়া যাও ক'ত যা ৰ এটা ৰমেনৰ ভাইনাক ধৰা হ'ব আজি মানুহজন দোকান শুনা গম নাই ইয়াতে এটা কলত দুইলালি খুলি থৈছি লমেন খোলা অ কি লংকে আসলা আদলা বুলি তাত্তা করতে ডালটা মই এ ঠাট্টা কর না শুন পিতে না তুমি অকাত দিকে দিতি লাতি কাবা দিতি আলু পুয়া কাবা দিতি আলু 110 টাকা দিবা দিতি রাতি খাবার দিছে আর পুয়া খাবার দিছি ন রাতি পুয়া আলু লাতি কাবা দিতি পয়সা কেমন করলি 110 টাকা রাতি পিতেরে মোক 100 টাকার ওসা কোন পালু হয় নালগে দিতি দি মই বেলেগত দিম দে নালগে র দিম র 110 টাকা দিবা দিতি দি 110 টাকা ও এখনি খালি চুলি আহিব না ইয়া তুই দন্তা দানো মই ডাক বনাব দিতা তাক কবি এসুন পুয়ার বদলা দেখাওরিল অ মামা অ আইছি নেকি আদিska খান ও আগিন মই তোমাক কব পাৰি গৈছো হা ও মোক ৰাতি দিগন্তে ফোন কৰি কৈছি তাৰ উলিয়া আজি অসুখ যাবা নৰে তুমি এটা কাম কৰা চৌক গেলি যাচোন তাতে ৰিস্কা আবা যাও এ মামা চকক লাগি একলা যাবা ভাল নালগে হা তাকে তো ভাগিন প্ৰব্লেমে হল মোৰো এখনি সময়ত কাম আছে তই চকত দি যাবি নেকি না দাম মই হলো দাম নহয় তাতে ভাগিন এর লগতে যাও ৰিস্কা উঠি দিব যা তোমাক লিটাৰ দিতে দিবা লাগব যা তই ৰিস্কা ভালাটো মই দিম ন ভাড়া আছে যে তাইৰ লগত দিয়া আছে ভালাতে নেকি তই ৰিস্কা উঠি দিবি হা দিম দে যা আহিয়ে নাপলা দিম ৰমেনৰ ভাইনা ক'ত আহিব এতিয়া খানা আজলাই খাওয়া বস্তু লৈ চাহ তাহ মানে খুৱাব যোৱা খান বস্তু অলপ দেৰি হ'ব দিছো নে ভাত চাতে আজলাকৰ কথা জোৱাক বনাব দিয়া কথা ক'বা আহিছে আজলা কি মানুহ নহয় আজলা কি যোৱা কৰিব নোৱাৰে কি আজলা হৈ আছা না মোৰ হৈ আছা মই আজলা লৈ তোক মাৰিম ভাই মই কিন্তু বেয়া মাৰিম কিন্তু কাইলে কি কৰবি আজলা কপাল বেলে আজলা কপাল নহয় আজলা খান চতাল আজলা দেখা নাই কি পুৰা হেৰি ইয়া এই জামা বস্তু না ইনকে কি এইগিলা কি দেখছি মই তবে কি দেখা পাইতে মই কি জানো এতিয়া দুয়ো ক'ত যা এই ঋষি যাক দে যা যি কাম তাকে যাব দে আমি মাজত তুমি কি লাভ আমি সোমা লাভ নাই আমি সোমা আগতে চিলিচা নাই আর কি হৈছে তোমাৰ সাইডে আমাৰ কলেজত যাবা দেৰি হৈছে তহঁতে আগলে ধৰিব লাগে আমি যাবা তো ক'বাত তোৰ কে মাতছে তাই কিবা এটা কষ্টৰ ওপৰত থেকে মাত দে আজলা ক'বাত নহ'লে কলেজত যাব গম পাইতো আমি তহঁতে তাত্তা করতে মোক পিতে কৈ দিম ল মই তহঁতক মালবো কি কৈ দিয়া তোৰ আমাৰ কথা নাই আমাৰ আপিলত কথা আছে আৰু ৰবা তুমি যে মোক ভালে নাপোৱা তুমি মোক নাম্বাৰটো কিয় দিছিলে কিয় দিছিলে আরে মোটা হি ভাঙৰু তোমাৰ লগত মোৰ একো কথা নাই আৰু যে নাম্বাৰ দিছো যে ডিলিট কৰি দিবা আহা লংকে কেনে সুধি কথা কৈ গেল চাৱা হাত লগালে কি লিখিত কৈছিল সুধটো এটা বস্তু ক'ব পাৰি তোৰ প্ৰতি আৰু ফিলিংছ নাই নলবেৰে ভাষা ওলাই গৈছে বুঢ়া বল এতিয়া মৰি যাম মই এই গাছ